নিৰ্বাচনৰ প্ৰচাৰ চলি আছে আৰু উপনিৰ্বাচনৰ প্ৰচাৰৰ মাজতে গৰমৰ মহাশিৱৰাত্ৰি উপলক্ষে পৰিৱেশ দেখুৱাইছোঁ মাজুলীৰ শিৱ বাবা যিহেতু শিৱৰাত্ৰিৰ ৰাতিৰ পাছদিনাখনৰ পৰা যিটো নতুন চন্দ্ৰ যিহেতু ইয়াত আহিব, তেওঁ পোহৰ বিলাব আৰু ভগৱানে সকলোকে শান্তি ৰাখিবৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ। মাজুলীবাসী শান্তি আৰু প্ৰগতিৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ আৰু যাতে সকলোকে মংগল কৰি ৰাখক। যুঁজটো ইতিমধ্যে আপোনালোকে গম পাইছে, যুঁজত ভগৱানৰ আশীৰ্বাদ আছে, ৰাইজৰ আশীৰ্বাদ আছে, মাজুলীবাসী ৰাইজৰ আশীৰ্বাদ আছে। যথেষ্ট আমি জনসাধাৰণৰ ওচৰত যাবলৈ কাৰণে সক্ষম হৈছোঁ। সময় কম যদিও প্ৰান্তে প্ৰান্তে ৰাইজে বিচাৰিছে, ইতিমধ্যে ভগৱানক সহায় কৰিছে যথেষ্ট, ৰাইজেও সহায় কৰিছে, ৰাইজে নিজাববীয়াকৈ প্ৰচাৰো চলাই আছে। গতিকে নিশ্চিতভাৱে আমি জয়ী হ'বলৈ কাৰণে সক্ষম হ'ম। ভগৱান সেইটো মোক শক্তি দিয়ক, যাতে মই সুকলমে পাৰ কৰিব পাৰোঁ আৰু যাতে মাজুলীবাসী ৰাইজৰ শান্তি আৰু প্ৰগতি, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই বিশেষ কথা আজি নকওঁ। যিহেতু নীলকণ্ঠ এই প্ৰথম আৰম্ভণি কৰিছোঁ, শুভ দিন হ'ব, শুভ দিন আহিব মাজুলীবাসীৰ কাৰণে। মাজুলীবাসী ৰাইজ এইবাৰ জিকিব। মাজুলীবাসী ৰাইজে যিহেতু সচেতন আৰু সজাগ, মাজুলীবাসীয়ে গণতান্ত্ৰিকভাৱে এইবাৰ তেওঁলোকৰ নিজৰ ৰায় দি তেওঁলোকে মাজুলীৰ সন্মান বচাব, মাজুলীৰ গৰিমা বচাব। নিৰ্বাচনৰ প্ৰচাৰ চলি আছে আৰু উপনিৰ্বাচনৰ প্ৰচাৰৰ মাজতে গৰমৰ মহাশিৱৰাত্ৰি উপলক্ষে পৰিৱেশ দেখুৱাইছোঁ মাজুলীৰ শিৱ বাবা যিহেতু শিৱৰাত্ৰিৰ ৰাতিৰ পাছদিনাখনৰ পৰা যিটো নতুন চন্দ্ৰ যিহেতু ইয়াত আহিব, তেওঁ পোহৰ বিলাব আৰু ভগৱানে সকলোকে শান্তি ৰাখিবৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ। মাজুলীবাসী শান্তি আৰু প্ৰগতিৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ আৰু যাতে সকলোকে মংগল কৰি ৰাখক। যুঁজটো ইতিমধ্যে আপোনালোকে গম পাইছে, যুঁজত ভগৱানৰ আশীৰ্বাদ আছে, ৰাইজৰ আশীৰ্বাদ আছে, মাজুলীবাসী ৰাইজৰ আশীৰ্বাদ আছে। যথেষ্ট আমি জনসাধাৰণৰ ওচৰত যাবলৈ কাৰণে সক্ষম হৈছোঁ। সময় কম যদিও প্ৰান্তে প্ৰান্তে ৰাইজে বিচাৰিছে, ইতিমধ্যে ভগৱানক সহায় কৰিছে যথেষ্ট, ৰাইজেও সহায় কৰিছে, ৰাইজে নিজাববীয়াকৈ প্ৰচাৰো চলাই আছে। গতিকে নিশ্চিতভাৱে আমি জয়ী হ'বলৈ কাৰণে সক্ষম হ'ম। ভগৱান সেইটো মোক শক্তি দিয়ক, যাতে মই সুকলমে পাৰ কৰিব পাৰোঁ আৰু যাতে মাজুলীবাসী ৰাইজৰ শান্তি আৰু প্ৰগতি, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই বিশেষ কথা আজি নকওঁ। যিহেতু নীলকণ্ঠ এই প্ৰথম আৰম্ভণি কৰিছোঁ, শুভ দিন হ'ব, শুভ দিন আহিব মাজুলীবাসীৰ কাৰণে। মাজুলীবাসী ৰাইজ এইবাৰ জিকিব। মাজুলীবাসী ৰাইজে যিহেতু সচেতন আৰু সজাগ, মাজুলীবাসীয়ে গণতান্ত্ৰিকভাৱে এইবাৰ তেওঁলোকৰ নিজৰ ৰায় দি তেওঁলোকে মাজুলীৰ সন্মান বচাব, মাজুলীৰ গৰিমা বচাব। নিৰ্বাচনৰ প্ৰচাৰ চলি আছে আৰু উপনিৰ্বাচনৰ প্ৰচাৰৰ মাজতে গৰমৰ মহাশিৱৰাত্ৰি উপলক্ষে পৰিৱেশ দেখুৱাইছোঁ মাজুলীৰ শিৱ বাবা যিহেতু শিৱৰাত্ৰিৰ ৰাতিৰ পাছদিনাখনৰ পৰা যিটো নতুন চন্দ্ৰ যিহেতু ইয়াত আহিব, তেওঁ পোহৰ বিলাব আৰু ভগৱানে সকলোকে শান্তি ৰাখিবৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ। মাজুলীবাসী শান্তি আৰু প্ৰগতিৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ আৰু যাতে সকলোকে মংগল কৰি ৰাখক। যুঁজটো ইতিমধ্যে আপোনালোকে গম পাইছে, যুঁজত ভগৱানৰ আশীৰ্বাদ আছে, ৰাইজৰ আশীৰ্বাদ আছে, মাজুলীবাসী ৰাইজৰ আশীৰ্বাদ আছে। যথেষ্ট আমি জনসাধাৰণৰ ওচৰত যাবলৈ কাৰণে সক্ষম হৈছোঁ। সময় কম যদিও প্ৰান্তে প্ৰান্তে ৰাইজে বিচাৰিছে, ইতিমধ্যে ভগৱানক সহায় কৰিছে যথেষ্ট, ৰাইজেও সহায় কৰিছে, ৰাইজে নিজাববীয়াকৈ প্ৰচাৰো চলাই আছে। গতিকে নিশ্চিতভাৱে আমি জয়ী হ'বলৈ কাৰণে সক্ষম হ'ম। ভগৱান সেইটো মোক শক্তি দিয়ক, যাতে মই সুকলমে পাৰ কৰিব পাৰোঁ আৰু যাতে মাজুলীবাসী ৰাইজৰ শান্তি আৰু প্ৰগতি, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই বিশেষ কথা আজি নকওঁ। যিহেতু নীলকণ্ঠ এই প্ৰথম আৰম্ভণি কৰিছোঁ, শুভ দিন হ'ব, শুভ দিন আহিব মাজুলীবাসীৰ কাৰণে। মাজুলীবাসী ৰাইজ এইবাৰ জিকিব। মাজুলীবাসী ৰাইজে যিহেতু সচেতন আৰু সজাগ, মাজুলীবাসীয়ে গণতান্ত্ৰিকভাৱে এইবাৰ তেওঁলোকৰ নিজৰ ৰায় দি তেওঁলোকে মাজুলীৰ সন্মান বচাব, মাজুলীৰ গৰিমা বচাব।